গুড মৰ্ণিং গাইজ। আজি ছানডে ঘৰৰ পৰা ওলাইছোঁ, মানে আজি ডিউটি নাই। আজি লগৰ এটা আহিব মানে মোৰ তো বহুত দিনৰ পৰা মানে আমাৰ ঘৰলৈ অহা প্লেনিং আছিলে, মই তেহেঁতৰ ঘৰলৈ যোৱা প্লেনিং আছিলে, কিন্তু মানে সময় মিলা নাছিল। তো আজি ছানডে ভাবিলোঁ তাক মাতোঁ আৰু ভাত এসাঁজ খাওঁ এনেই লগতে, আৰু আমাৰ অকণমান জেগাখিনিও চাম বুলি ক'লে। চাবলগীয়াতো তেনেকুৱা একো নাই বাৰু, যোৰহাটৰে, সিও যোৰহাটৰ, ময়ো যোৰহাটৰ। তো তথাপিও তাক আনিবলৈ যাওঁ। মোৰ বাইকখনো তিনিআলিত আছে। ৰাতিপুৱা উঠিব মন নাযায় ছানডে দিনা, মায়ে মানে বহুত জোৰ কৰি উঠাই দিছে, আৰু মাহঁতো নাই, মাহঁত বিয়া খাবলৈ গ'ল গোলাঘাট। তো আজি ভণ্টি আৰু মই অকলে ঘৰত। তো যাওঁ বোলো মোৰ লগলৈ ভিডিঅ'টো চাই থাকক আপোনালোকে। আহি পালোহি আমাৰ তিনিআলিৰ নামঘৰ। সেয়া আমাৰ নামঘৰ, মানে কাৰপুমপুলি নামঘৰ বুলি কয়। এইফালে নপাম আপোনাৰ গড়মূৰ NCC কেম্পটো আছে যোৰহাট। এই আমাৰ তোৰণখন নামঘৰলৈ। এইফালৰ পৰা আপোনাৰ আমাৰ JEC ফালৰ পৰা এনেকৈ আপুনি আহিলে, এনেকৈ আহি পিনি চিধা এইটো ৰাস্তা দি এনেকৈ সোমাই গ'লে আমাৰ ঘৰলৈ বেছি দূৰ নহয়। তো এতিয়া খোজকাঢ়ি গৈ আছোঁ, যিহেতু বাইকখন থলোঁ। বাইকখন দেউতা আৰু লৈ গ'ল তিনিআলিৰ পৰা, বৰ্তাহঁতৰ গাড়ীত গৈছে। তো বৰ্তাও যাব। তো এনেকৈ খোজকাঢ়ি গৈ আছোঁ। কণ্টিনিউ চাই থাকক মোৰ লগত ভিডিঅ'টো, আৰু মোৰ চেনেলটো যিসকলে নতুন ছাবস্ক্ৰাইব কৰি দিব। চেনেলটো গ্ৰ'থ হোৱা নাই, আপোনালোকৰ মৰম আৰু আশীৰ্বাদত অকণমান ছাবস্ক্ৰাইব শ্বেয়াৰ কৰি দিব। আৰম্ভ কৰিছোঁ নতুনকৈ, এইটো লাইনত একেবাৰে নতুন, একো আইডিয়া নাই। তো আপোনালোকে দিহা পৰামৰ্শ দি আগবঢ়াই লৈ যাব বুলি আশা কৰিছোঁ। আৰু মানে আপোনাৰ ৰাতিপুৱা এটা ডাঙৰ প্ৰব্লেম আছে। ৰাতিপুৱা প্ৰব্লেমটো হ'ল মানে ঠাণ্ডা দিনত উঠিবলৈ মন নাযায়, উঠিবলৈ বিৰাট এলাহ। আৰু আপোনাৰ গা ধোৱাটো, মোৰ লোকৰ কেনেকুৱা মই নাজানো, মইতো জাষ্ট এবাল্টিং ঢালোঁ আৰু ডিউটি থাকিলেও ডাইৰেক্ট গা ধুই মানে গোঁসাই ঘৰত সোমাই দৌৰোঁ। উপায় নাই, ধুব লাগিব, যিহেতু আপোনাৰ গোঁসাই ঘৰত ডেইলি সোমাবলগীয়া হৈ যায়। তো বাধ্য আৰু, সেইটো মানে ঠাণ্ডা দিনকেইটা কেতিয়া যায় লাগে, সেইটো হিচাপত চালে মানে। কিন্তু এনেই শুবৰ ক্ষেত্ৰত কিন্তু ঠাণ্ডা দিনটো ভাল, কম্বল চম্বল লৈ ব্লেংকেট লৈ শুবৰ কাৰণে ভাল। আপোনালোকৰ কাৰ এনেকুৱা হয় বাৰু? গা ধোৱাটো নে মোৰে অকল হয় নেকি? মই বিৰাট এলেহুৱা গা ধোৱাৰ কাৰণে। তথাপিও ধুওঁ আৰু এবাল্টি মাৰি। কিন্তু ঠাণ্ডা দিনত শুবৰ কাৰণে ভাল, কিন্তু জল্দি গৰম দিনটো আহক আৰু আশা কৰিছোঁ। তো আহি পালোহি আপোনাৰ আমাৰ তিনিআলি। অকণমান কিবা কিবি এটা লৈ লওঁ, অকণমান মাল অকণ উলিয়াই লওঁ। মানুহ আছে নাই চাই লওঁ, দুটকামান আছে উলিয়াই লওঁ। মানুহ আছে, অকণমান ৰৈ দিব লাগিব। কিবা কিবি অকণ ল'বলৈ আছে, লৈ লওঁ। আমাৰ পৰা ওলোৱা হৈ গ'ল। এতিয়া আপোনাৰ কিবা কিবি দুটামান লৈ লওঁ, যিহেতু আলহী আহিব ন, সুদাটো নোৱাৰি। আপুনি এইটো দিয়ক, দীঘলটো দিয়ক, এই দীঘলটো আৰু এইটো। মানে কমকৈ দিলে আপোনালোকৰ লছ হয়। আজিকালি আপোনাৰ ল'ৰা দুটা নাই নি? একেটাতে দিবনে বেলেগ বেলেগ? অঁ দি দিয়ক। অঁ হয় নি? ভোক লাগেতো। আপোনাৰ ইয়াত সন্ধিয়া JEC লোৱাৰ পৰা ফুল হৈ যায় ন? চিংৰা খোৱা। তো আহি পিনি ইয়াত ফাইনেলি লগ পালোঁ মানে। তো এতিয়া আমাৰ ঘৰলৈ যাম আৰু। এতিয়া আমাৰ ৰাইজে আহি কিনে এনেকৈ ইণ্টাৰভিউ কথা পাতিছে আৰু। ইণ্টাৰভিউ দিবা এইবাৰ? এবাৰ ইণ্টাৰভিউ দিম, এবাৰ ল'মেই, চেষ্টা কৰিছোঁ। চাকৰি কিহত এপ্লাই কৰিছা? 3rd গ্ৰেড 4th গ্ৰেড পুলিচত, কামাণ্ডো। বাহ, এইবাৰ আমাৰ ল'ৰা পূৰা মানে একদম পুলিচ। এনেই চেকিং হ'লে নধৰিবা আৰু। অঁ বাৰু, লাডু মাজে মাজে খোৱাবা। তো চাহ তাহ খাবলৈ আৰম্ভ কৰিছোঁ আৰু এতিয়া। এই অধমৰ ৰুমত বহি আছে। তো এতিয়া আমাৰ ল'ৰাটোৱে আৰু মই যাম আমাৰ জেঠাইহঁতৰ ঘৰলৈ, তাতে মানে ভাত খোৱাকৈ মাতিছে। আমাৰ ইয়াত ভাত নোখোৱালো বাৰু। এতিয়া মানে আমাৰ ভাত খাবলৈ মানে কি খুৱাম বুলি কৈছিলোঁ, কিন্তু জেঠাইহঁতৰ ঘৰতো খাব লাগিব মানে। তো সেইটো কাৰণে যেতিয়া পিছদিন বেলেগ দিনে আহিব, তেতিয়া আৰু গাহৰি মাংস খাম আৰু। খাম। বস্তু ঠিকে আছে নহয়? ঠাণ্ডা দিনত বস্তুৱে মেইন আৰু, হাতীয়াৰ নহ'লে মিস্তি নহয়। ঠিক আছে। তো আহি গ'লো আমি। এতিয়া আমাৰ পৰম্পৰাগত নি গাহৰি নি নে ব্ৰইলাৰ? এতিয়া আমাৰ টাইমত পৰ আপং বুলি কয়, খাই দিব লাগে আৰু। এয়া আমাৰ ভকত বৈষ্ণৱ বহিছে।
এতিয়া ভাত চাত খাই অকণমান ৰ'দ লৈ পিনি বাহিৰত অকণমান লেকচাৰ মাৰিবলৈ আহিছোঁ আমি। এতিয়া বিষয়টো কি উলিয়াম এতিয়া ভাবি পোৱা নাই নহয়, লেকচাৰটো মাৰিব আহিছোঁ বাৰু। দেহা এফালে আহা, কিবা এটা কওক ছাৰ ভিডিঅ'। ভাত পানী খালোঁ। ভাত পানী খালোঁ, এতিয়া অলপ বহিব ওলাইছোঁ আৰু বহি কিনি এতিয়া কথা বতৰা অলপ পাতিম। এতিয়া আমাৰ ৰিদীপ দা আৰু আমাৰ এই পায়েং দা আহিছে। চ' আপোনালোকেও যদি এইটো চেনেল খুলিছে নেকি? চেনেল নতুনকৈ চেনেল খুলিছে, আপোনালোকে ছাপোৰ্ট কৰি যাওক আৰু যদি আপোনালোকে মটিভেশ্যন দি যাওক দাদাক, তেতিয়াহে ভাল ভাল কণ্টেণ্টছ আনিব আপোনালোকৰ মাজলৈ। আৰু মোৰ চেনেল এটা আছে SM03, সেই চেনেলটো যদি আপোনালোকে যদি চাৰ্চ কৰে পাই যাব, এতিয়া অট'মেটিক পাই যাব। লিংকটো দি দিব ডেছক্ৰিপশ্যনত। আৰু ভাল ভাল কণ্টেণ্টে মই আনো মোৰ মটৰ ভ্লগিঙৰ ওপৰত, আৰু মই মানে ভাল ভাল জেগাত গৈ কিনে আপোনালোকক এক্সপ্ল'ৰ কৰি দেখুৱাওঁ আৰু ইমানেই আৰু। ছাবস্ক্ৰাইব কৰি দিব, শ্বেয়াৰ কৰি দিব, আৰু যিমান লগৰ আছে ফালাফালি কৰি দিব আৰু ফালাফালি কৰি দিব বাৰু। আমাৰ বছে কিবা ক'ব? কি ক'ব আৰু কেনেকুৱা লাগিলে আপোনালোক? কেনেকুৱা লাগিল কাৰ্পুম? বৰ্তমান ভালেই হয় বাৰু, বেয়া নহয়। ফাৰ্ষ্ট টাইম মই কাৰ্পুম বুলি এতিয়া আজিহে আহিছোঁ ল'ৰা। ভাল লাগে জেগা। আকৌ নেক্সট টাইম আহিবা, লিগাঙত আহিবা। লিগাঙত আহিম বাৰু। আমাৰ মিচিং সম্প্ৰদায়ৰ মানে মেইন বস্তু আৰু। তো আমাৰ ইয়াত মানে চেণ্ট্ৰেলকৈ পাতিছে লিগাং, যোৰহাটৰ নপাম জাতীয় বিদ্যালয়ৰ ওচৰত গড়মূৰ। তো সকলোকে আৰু ভিডিঅ'টোৰ যোগেদি নিমন্ত্ৰণ জনাইছোঁ। তামোল খাওঁ আৰু আমাৰ পোৱালীয়ে চাইকেল চলাইছোঁ, ৰ'ব দেখুৱাইছোঁ অকণমান। মই কোন হয়? মই ডাঙৰ মামা। চাইকেল চলাই দেখুৱাই দিয়া অকণমান, দেখুৱাই দিয়া। পূৰা স্পীড কৰি দিয়ে চাইকেল। এতিয়া চলাব আমাৰ ল'ৰা দেখাই দেই। পৰিবা নি আকৌ? নপৰা। বেয়া চলাইছে টিক টিককে। ঘূৰি আহা আকৌ। তো আলহীত পঠিয়াই আহিলোঁ। এতিয়া আহিলে ভাল লাগে, লগৰ চগৰবোৰ আহিলে কেতিয়াবা মানে আপোনাৰ কথা বতৰা পতা হয়। ল'ৰা মানুহৰ মাজত জানে আৰু কি কথা ওলায়। তো গ'ল, ভাত পানী খালে। বহুত দিনৰ আগতে মানে কৈ আছোঁ তেনেকৈ আহিম যাম। মই কওঁ তুমি আগতে আহিবা আমাৰ ঘৰলৈ, সেই কয় আমাৰ ঘৰলৈ তই আগত আহিবি, তেনেকৈ। ফাইনেলি সি আজি আহিলে আৰু ভাত পানী খালোঁ, চাহ তাহ খালোঁ, অকণমান সাজ চাজো খোৱা হ'ল। যিহেতু মিচিং মানুহ আমি থাকে আৰু সেইটো। তো এতিয়া ফাইনেলি ময়ো যাওঁ, কিছুমান কাম আছে আকৌ টাউনলৈ, বজাৰত আছে যাবলৈ। ইমানতে আৰু ভিডিঅ'টো সামৰিলোঁ। তো আপোনালোকে যদি কোনোবাই নতুনকৈ চেনেলটো মোৰ গ্ৰ'থে হোৱা নাই, তো আপোনালোকে অকণমান শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু টিংকৈ ছাবস্ক্ৰাইবৰ যিটো ঘণ্টা বটন বজাই দিব। ধন্যবাদ, বাই বাই।